নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ভাল লগা কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ সাঁথৰটো হৈছে, আপোনাৰ এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে। বস্তুটো কি বাৰু? ভাবকচোন বন্ধুসকল। হয়, ইয়াৰ উত্তৰটো হৈছে আপোনাৰ নামটো। ২ নম্বৰ সাঁথৰটো হৈছে, আহোঁতে খুলিহে টিপটিপাই, যাওঁতে মাৰি বাৰে বাৰে চাই। বস্তুটো কি বাৰু? ভাবকচোন বন্ধুসকল। ইয়াৰ উত্তৰটো হৈছে তলা চাবি। ৩ নম্বৰ সাঁথৰটো হৈছে, কি হয় সেইটো যিটো আপোনাৰ ওচৰত যিমান বেছিকৈ থাকে সিমানেই আপুনি চকুৰে নেদেখা হৈ পৰে। ভাবকচোন বন্ধুসকল। ইয়াৰ উত্তৰটো হৈছে আন্ধাৰ। ৪ নম্বৰ সাঁথৰটি হৈছে, আহিছে বাৰু মোৰ জন্মৰ পাছত, কিন্তু গুচি যায়গৈ মৃত্যুৰ আগত। কি বস্তু হয় বাৰু? ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে দাঁত। বন্ধুসকল, এইটো সাঁথৰ আপোনালোকৰ বাবে। সাঁথৰটো হৈছে, আমাৰ লগতে থাকে সদায়, কেতিয়াও নকৰে সহায়, বিপদত পৰিলেও উভতি নাচায়। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব।